নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি পুৱা 6টা বজাতে ওলাই মেলি ৰেডি হৈছোঁ, কাৰণ আমি আজি গৈ আছোঁ বাসুদেৱ থানলৈ, ঢকুৱাখানাৰ অৱস্থিত। আৰু আমি কি দেখোঁ আপোনালোকক মই দেখুৱাই যাম যিমান পাৰোঁ। আৰু ৰাস্তাটো সম্পূৰ্ণকৈ দেখুওৱা নহ'ব, কাৰণ বহুত দীঘলীয়া ৰাস্তা হয়, সেইবাবে যিমান পাৰোঁ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। বাসুদেৱ থানলৈ তাকে প্ৰভু ভগৱন্তই আমাক ভালে কুশলে নিলেই হয়, আৰু ভালে কুশলে নিবলৈ যেন প্ৰভু ভগৱন্তক আমি আশীৰ্বাদ দেওবৰীয়া বজাৰ বহিলেই এতিয়া আমি চুকাফা তিনিআলি পাইছোঁহি। এই ৰাস্তাটো দি গৈ ডাইৰেক্ট আমি বগীবিল দলং উঠিমগৈ, আৰু এই ৰাস্তাটো দিয়ে আমি গৈ থাকিব লাগিব। ফাইনেলি আমি এতিয়া বগীবিল দলঙৰ ওপৰত উঠিমহি। এয়া ইমান ধুনীয়া পৰিৱেশ এটা। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ এটা। বৰ্তমান এতিয়া পানীবোৰ শুকুৱাই গৈছে। কেইখনমান ফটো মাৰি আমি এতিয়া ওলাই দিছোঁ, কাৰণ বহুতো দূৰ যাব লাগিব। আমি এতিয়া বগীবিল পাৰ হৈছোঁ, আকৌ তিনিআলিতে পাইছোঁ। এতিয়া আমি তাৰ লেফ্ট ছাইডে ঘূৰি দিছোঁ। বৰ্তমান এতিয়া আমি ধেমাজি সোমাইছোঁহি। ইমান ধুনীয়া পৰিৱেশ দেখিছেনে, গোটেই সৰিয়হ খেতি। ফাইনেলি আমি এতিয়া ঢকুৱাখানা টাউন সোমাইছোঁহি। এতিয়াও বহুত গাঁৱৰ ভিতৰেদি যাব লাগিব। ইয়াত সকলো ঘৰবোৰ চাঙৰে হয়। এয়া বহুত দিনৰ মূৰত ঘোঁৰা গাড়ী দেখিলোঁ। এতিয়া আহি আমি এতিয়া এখন বৰ্ড দেখি পালোঁ, আৰু লিখা আছে যে এইফালেদি বাসুদেৱ থান যায়, আৰু সেইফালেদি ঘিলামৰা আৰু গোগামুখ কোনফালেদি যোৱা হয়, সেইফালে এতিয়া যাম বাসুদেৱ থান। সেইবাবে আমি বাসুদেৱ থান যিফালে দেখুওৱা হৈছে সেইফালেদি যাম, সেইটো ৰাস্তা দি যাম। আৰু কোৱা মতে আৰু বহুত দূৰ যাব লাগে। আহি আমি এতিয়া প্ৰথমখন দূৰণ পাৰ হৈছোঁহি। এইফালেদি আমাক গাড়ী পাৰ্কিং কৰিবলৈ কোৱা হৈছে। গাড়ীৰ পৰা নামি আমি এতিয়া মূল মন্দিৰ ভাগলৈ সোমাই যাম, থান ভাগলৈ সোমাই যাম। এয়া বহুতো দোকান আৰু ভক্তসকলক দেখুওৱা হৈছে। আজি পালনাম যিহেতু, সেইবাবে বহুত ভক্ত আহিছে দূৰ দূৰণিৰ পৰা। এয়া হৈছে ছেকেণ্ডখন তোৰণ পাৰ হৈ গ'লোঁ আমি এতিয়া। আমি 11টা বজাত আহি পাইছোঁহি, আৰু নাম গাই থকা শুনিছোঁ। এই বাটচৰাটো দিও সোমাই যাব পাৰে মূল থান ভাগলৈ। এই মূল নামঘৰ ভাগতে শৰাই বস্তুবোৰ লোৱা হয়। এতিয়া আমি বাহিৰত আহি চাকি বন্তি জ্বলাই আকৌ
মূল নামঘৰ ভাগৰ ভিতৰত সোমাই যাম। এতিয়া সকলোৰে সেৱা কৰি আছে। এয়া হৈছে মূল নামঘৰ ভাগ। অলপ দেৰি থাকি আমি এতিয়া ওলাই দিলোঁহি, কাৰণ ৰাতিপুৱাই আহিছোঁ, ভোকো লাগিলে। সেইবাবে আমি এতিয়া গাড়ীৰ ফালে আহি আছোঁ, কাৰণ আমি লৈ আহিছিলোঁ খোৱা বস্তু। আজি পালনাম যিহেতু বহুতো গাড়ী দেখিবলৈ পাইছেনে, আৰু দিনত ভাওনাও হ'ব শুনিছোঁ। এতিয়া বাজিলে 2টা। আমি এতিয়া বাসুদেৱ থানৰ পৰা ওলাই দিলোঁহি। এতিয়া আমি আহি চিলাপথাৰ হোটেল এখনত চাহ খাই লৈছোঁহি। আহি এতিয়া আমি বগীবিল দলঙৰ ওপৰত পাইছোঁহি, আৰু আন্ধাৰ হ'ল যিহেতু, আৰু ভিডিঅ' নকৰোঁ। এতিয়া আপোনালোকক মই ফটো